গাইজ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনাক নমস্কাৰ জনালোঁ। আজি এসপ্তাহমান হৈ গ'ল বৰষুণে নাম লোৱা নাই, সেইটো কাৰণে আমাৰ গাঁৱৰ ৰাস্তাটো এইটো বোকা হৈ আছে। আৰু মই এই বোকা পাৰ হৈ মই ঘৰৰ ফালে যাওঁ, ৰাস্তা পিনে ওলাই আহিছিলোঁ ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ। এতিয়া ঘৰলৈ ওলাই যাওঁ দেই, চাওক নাই ইমান বোকা। চাইকেল পৰা পৰিলোঁ, চাওক নাই ইমান বোকা। চাইকেলখনো পৰিলে, এইখন বটলটো পৰিলে, গোটেইটো বটল পানী। 2 ঘণ্টাৰ পিছত গাইজ বৰ্তমান মই পালোহি মাকুম বাইপাছ অভাৰব্ৰিজ। এইটো অভাৰব্ৰিজ আৰু এইটো ছাইডে শদিয়া যায়, আৰু সেইটো ছাইডে তিনিচুকীয়াৰ পৰা আহি শদিয়া যায়, এইটো ছাইড ডিগবৈ। মই বৰ্তমান ডিগবৈ গৈ আছোঁ, আৰু এইখন মোৰ বসন্তীলৈ। এই বেগটোত মোৰ কাপোৰ আছে, কি আছে মই আপোনালোকক দেখাই আছোঁ, চাই থাকিব। এইটোত মোৰ চোলা পেণ্ট আছে, চোলা আৰু পেণ্ট, আৰু এটা লৈছোঁ এইটো ৰেইনকোট। বৰষুণ দিব পাৰে ন, বাইচেছ লাইন চাইন্স নাই বুলি কয় ন। তাৰপিছত এইটো ছাতি এটা লৈছোঁ, এই বসন্তীখনৰ ছাতিটো ভৰাই লৈছোঁ, কাৰণ বৰষুণ দিলে তিতিম ন, আগতীয়াকৈ চেফটি কৰি লৈছোঁ। গাইছ অলপ ৰখি লওঁ, বহুত ভাগৰ লাগিল, আৰু পানীটো খাই লওঁ হা। পানীটো খাই লোৱা হৈ গ'ল, এতিয়া আকৌ যাওঁ। টেংকিটো ফুল কৰিলেহে যাব, হয় নাই? এইটো দেখিছে, তলত যে ওলাইছে চাৰ্টটো, ইয়াত মই এটা চোলা পিন্ধি আছোঁ, সেইটো ফটা চোলা। সেইটো পিন্ধি মই আজি ব্লগ বনাম, ভিখাৰী ব্লগ, আপোনালোকে চাই থাকিব দেই। বৰ্তমান চাৰ্টটো সলকাই ল'লোঁ, এইটো ড্ৰেছত যাম। এইটো ফটা, এইটো ফটা, কি ৰিয়েকশ্যন হয় তাকে চাম। ভিখাৰী ব্লগ দেই, চাই থাকিব হা। গাইছ এইটো ড্ৰেছ দেখি পিনি ন, ফটা চোলাটো দেখি পিনি বেলেগ মানুহে দেখিছে, সেইবোৰে হাঁহিছে, বহুত হাঁহিছে। কেলৈ ভিখাৰী চাইকেল চলাই নেকি, ভিখাৰী চাইকেল থাকে নেকি, সেইটো বুলি ভাবিছে। মোৰ দেখাব নোৱাৰিলোঁ, সেইটো টাইমত ভিডিঅ' কৰা নাছিলে। এতিয়া চাই থাকক। আংকুল কল নিছে, আহক। আংকুলজনে আজি দেওবাৰত কল নিছে। ভিডিঅ'টো চাই থাকিব প্লিজ, লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ আশীৰ্বাদত মই ভিডিঅ' বনাইছোঁ। অসমত যদি অসমীয়াই লাইক নকৰে কোনে কৰিব? অসমীয়াহে অসমীয়া বুজি পায়, প্লিজ লাইক কৰিব দেই। গুড মৰ্ণিং। ভিডিঅ'টো আপোনালোকে চাই দিব বুলি মই আশা কৰিলোঁ। ড্ৰেছযোৰ কেনে লাগিছে? ফটা। বৰ্তমান মই টিংৰাই পালোহি, আৰু ইয়াত দেওবাৰ বজাৰ বহিছে। আৰু আংকুল ক'ত যায়? ক'ৰ পৰা আহিছে? ক'ৰ পৰা আহি গৈছে? দোকান পুখুৰী চাইকেলত? ভাগৰ নালাগে? এইটো এই আংকুলজন ডিগবৈ গৈছে চাইকেলত। ময়ো তিনিচুকীয়াৰ পৰা ডিগবৈ গৈ আছোঁ, ভিডিঅ' বনাই ফটা চোলা পিন্ধি। আংকুল মোৰ ড্ৰেছযোৰ কিমান লাগিছে? আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বোল, কৈ দিয়ক। কওক ছাবস্ক্ৰাইব কৰি দিব বোল, ছাবস্ক্ৰাইব কৰি দিব। আংকুলজনক লগ পালোঁ, আংকুলজনৰ লগত গৈ আছোঁ। বৰ্তমান ডিগবৈ পালোহি, আৰু মেইন টাউন পাবলৈ বেছি দূৰ নাই। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। মোৰ চাৰ্টটো দেখি চবে গাইজ বৰ্তমান গৈ পালোহি বাছ ষ্টেচন, তিনিচুকীয়া আৰু মাৰ্ঘেৰিটা যোৱা বাছ ষ্টেচন। এখন বাছ ষ্টেচন ডিগবৈ বাছ ষ্টেচন দেই। তিনিচুকীয়ালৈ যদি যায় তিনিচুকীয়াত যাব, আৰু মাৰ্ঘেৰিটা যদি যায় মাৰ্ঘেৰিটা যাব। ড্ৰেছযোৰ কেনেকুৱা লাগিছে কওকচোন আপোনালোকে? এদিকে ফটা, তথাপিও মই এনেকৈ ভিডিঅ' বনাইছোঁ, চবে চাই আছে, আৰু এই আংকুলজনো চাই আছে। আংকুল গাইজ মোৰ পেটটো কুকু কাহ কৰিছে, ভোক লাগিছে চাগে, সেইকাৰণে মই হোটেলত গৈ ভাত অলপ খাওঁগৈ। আপোনালোকে চাই দিব। বৰ্তমান গৈ মই হোটেল পালোহি, হোটেলত ৰখোঁ, কি আছে তাকে সুধোঁ। চাইকেলৰ পৰা নামোঁ, ৰখোঁ, এবাৰ হোটেলত সোমাই যাওঁ। আংকুল খাবলৈ কি আছে? ভাত নাই, ৰুটিকে দিব, মই এতিয়া এয়া পালোহি। চবে মই ড্ৰেছযোৰ ভাবি পিন্ধে দেখি বেলেগ বুলি ভাবিছিলোঁ, আৰু মই এতিয়া হোটেলত ভাত খাওঁ। গৰম ৰুটি বনাইছে, ইয়াত গৰম ৰুটি বনাইছে, খাম তাৰপিছত যাম। এইখিনি ৰুটি বৰ্তমান ৰুটি খাম।
গাইজ বৰ্তমান মোৰ কাপোৰ সলাই দিলোঁ মানে হোটেলত এই আংকুল দোকানত আংকুলক সুধিলোঁ কি কাপোৰযোৰ সলাব পাৰিম নেকি আংকুলে ক'লে সলাব পাৰিবা এতিয়া মই এইযোৰ কাপোৰ সলকাই দিলোঁ এতিয়া মই মানে ডিগবৈ অলপ ঘূৰি মেলি চুলি তুলি কাটিম তাৰপিছত আকৌ ঘৰৰ ফালে গৈ আছোঁ গাইজ মই বৰ্তমান ঘৰলৈ যাব ওলাইছোঁ কাৰণ চাইকেলখন পাছত উঠাব নাই তাকে সুধিছোঁ যদি উঠাই তেতিয়াহ'লে মই গৈ তিনিচুকীয়া পামগৈ উঠাব নাই উঠাব গাইজ বৰ্তমান মই বাছত উঠিলোঁ আৰু এইখন মোৰ চাইকেল দাদাজনে চাইকেলখন ভিতৰত ভৰাই দিলে তাৰপিছত আৰু গৈ আছোঁ মানে চাইকেল চলাই বহুত ভাগৰ লাগিলে সেইটো কাৰণে মই বাছত উঠি দিলোঁ